নমস্কাৰ, মই ললিত পেগু। আজি 2 অক্টোবৰ, আজি গান্ধী জয়ন্তী দিনাখন আমি সমগ্ৰ অসমবাসীক, সমগ্ৰ দেশবাসীক শ্ৰদ্ধা জনাইছোঁ। যিজন মহান আত্মাৰ ত্যাগ আৰু আত্মবলিদানৰ কাৰণে দেশখনে স্বাধীন পালে, সেইজন মনীষীৰ আজি জয়ন্তী পালন কৰিছে। গতিকে সেই জয়ন্তী দিনাখন আপোনালোকক মই কিছু বাৰ্তা প্ৰেৰণ কৰিবৰ কাৰণে আজি উপস্থিত হৈছোঁ আৰু শুভশ্ৰী টাইম মোৰ ওচৰত উপস্থিত হৈছে। গতিকে শুভশ্ৰী টাইমৰ সমূহ কৰ্মকৰ্তাৰ লগতে সকলোকে গান্ধী জয়ন্তীৰ শুভেচ্ছা থাকিল। যে যিজন মহান আত্মাই মহাত্মা গান্ধীয়ে আমাৰ পূৰ্বপুৰুষৰ ওপৰত যিখিনি অন্যায় অত্যাচাৰ দেখি ইংৰাজৰ পৰা দেশখন স্বাধীন কৰাৰ যিটো সপোন দেখিছিল, এই সপোন বাস্তৱতা কৰিছিল। এটা দুখজনক বিষয় যে দেশৰ বেছি সংখ্যক মানুহে আপোনাক যে স্বাধীনতা সংগ্ৰামত জঁপিয়াই নপৰিবৰ কাৰণে সকিয়নিও দিছিল, যে ইংৰাজৰ অধীনৰ পৰা স্বাধীন বিচৰাটো এটা মূৰ্খৰ কাম বুলিও আপোনাক যিসকলে দিহা পৰামৰ্শ দিছিল। কিন্তু সেইসকল মানুহৰ কথা আপুনি নাৰাখি, সেইসকল মানুহৰ কথা একাষৰীয়াকৈ ৰাখি আপুনি দেশখনক যি ষ্টাইলত স্বাধীন কৰিলে, যিখিনি মহান ত্যাগ দিলে, আদৰ্শ দিলে, সেই ত্যাগক আমি শ্ৰদ্ধা জনাইছোঁ। গতিকে আৰু এটা কথা যে আপুনি যেতিয়া দেশখন স্বাধীন হৈছিল, কিন্তু আপোনাৰ মনটো আমি সুখী হোৱা দেখা নাপালোঁ। দেশৰ জনসাধাৰণ সুখী হৈছিল, কিন্তু আপোনাৰ মন কিন্তু সুখী হোৱা আমি দেখি নাপালোঁ। যে আপুনি এটা কথা কৈছিল যে 1948 চনত আততায়ীৰ গুলীত যেতিয়া আপুনি মৃত্যুবৰণ কৰিছিল, তাৰ মুহূৰ্তত আপুনি এটা কথা কৈছিল যে দেশখনে ৰাজনৈতিক স্বাধীনতা পোৱাৰ পিছত আমি অৰ্থনৈতিক স্বাধীনতাৰ ফালে গতি কৰিছোঁ বুলি আপোনাৰ মুখৰ পৰা এই শব্দ ওলাইছিল। গতিকে আমি আপোনাক শ্ৰদ্ধাৰে কৰিছোঁ, আপোনাৰ যিখিনি ত্যাগ আত্মবলিদানক আমি শ্ৰদ্ধা জনাইছোঁ। আৰু সেই ত্যাগ আত্মবলিদানক শ্ৰদ্ধা জনাই আপুনি কৈ যোৱা কথাষাৰ, যিটো দেশে ৰাজনৈতিক স্বাধীনতা পোৱাৰ পিছত অৰ্থনৈতিক স্বাধীনতাৰ ফালে গতি কৰিছোঁ বুলি কোৱা কথাষাৰ আমি সৰুগত কৰিবৰ কাৰণে দেশত যিজন আৰু এজন মহান পুৰুষৰ জন্ম হ'ল, যিজন মহান পুৰুষ শ্ৰদ্ধাৰ ভৰত গান্ধীদেৱ, বিশ্বকৰ্মা ভৰত গান্ধীদেৱৰ জন্ম হৈছে, যিজন ভৰত গান্ধীয়ে আজি দেশত ভোটাৰৰ কাৰণে অৰ্থনৈতিক স্বাধীনতাৰ কথা উত্থাপন কৰি আন্দোলন আৰম্ভ কৰিছে। আমি ইয়াৰ পৰা এটাই কথাই প্ৰতীয়মান হৈছোঁ যে এজন গান্ধীয়ে আমাক ৰাজনৈতিক স্বাধীনতা দিলে আৰু আনজন গান্ধীয়ে আমাক অৰ্থনৈতিক স্বাধীনতা দিব বুলি আমি আশা ৰাখিছোঁ। আপুনি দেশৰ পৰা গৰিবী, গোলামী, হত্যা, হিংসা, চুৰি, বদমাচি, ডকাইতি, সন্ত্ৰাসবাদ আঁতৰাবৰ কাৰণে যিখিনি প্ৰচেষ্টা কৰা হৈছিল আৰু দেশত গৰিবী গোলামী শেষ কৰি পেলাই এটা স্বতন্ত্ৰ স্বাধীন দেশৰ যিটো সপোন দেখিছিল, সেই সপোন বাস্তৱায়িত নহ'ল। আজি দেশখন নামত স্বাধীন হ'ল আৰু বাকী যিখিনি থাকি গ'ল, আপোনাৰ স্বাধীন হ'ল, ইংৰাজ খেদা হ'ল, ইংৰাজ গ'ল, দেশৰ পৰা গৰিব নগ'ল, ইংৰাজ গ'ল, দেশৰ পৰা দুৰ্নীতি নগ'ল, ইংৰাজ গ'ল, দেশৰ পৰা সন্ত্ৰাসবাদ নগ'ল, ইংৰাজ গ'ল, আজি সামাজিক ব্যাধি থাকি গ'ল, চুৰি, বদমাচি, ডকাইতি, গুণ্ডাগিৰি থাকি গ'ল।